আপোনাৰ লগত হাঁহিবলৈ বহুত মানুহ পাব, কিন্তু আপোনাৰ দুখত চকুলো টুকিবলৈ খুব কম সংখ্যকহে পাব। সেইবাবে মানুহ চিনাত কেতিয়াও ভুল নকৰিব। আপোনাৰ সৰলতাৰ সুবিধা বিচাৰি থকাবোৰৰ পৰা সদায় আঁতৰি থাকক। নিজকে কেতিয়াও শানৰ ওচৰত বিক্ৰী নকৰিব। আপোনাৰ জীৱন আপোনাৰ মতে সজাই তোলক সোণালী ৰঙেৰে। কিছুমান লোক আপোনাৰ লগতে থাকিব, কিন্তু আপোনাৰ ভাল হোৱাটো কেতিয়াও নিবিচাৰে। তেনে ঠেক চিন্তাধাৰাৰ মানসিকতা থকা মানুহবোৰক বেছিকৈ আপোন কৰি নল'ব। আজিৰ দিনত আপোন মানুহেই আপোনাক আঘাত দিব বৰ বেয়াকৈ। মানুহক মানুহৰ সংগ লাগে সেয়া সঁচা কথা, কিন্তু সেইবুলি আপোনাৰ অপকাৰৰ কথা চিন্তা কৰা মানুহৰ আপোনাৰ জানো কিবা প্ৰয়োজন আছে?